ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম উপসৰ্গৰ বিষয়ে। গতিকে তোমালোকে ভালদৰে ভিডিঅ'টো শেষলৈকে চাবা আৰু যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। গতিকে তোমালোকে চাই যোৱা উপসৰ্গ আৰু মই কৈ যোৱা ইম্পৰ্টেণ্ট পইণ্টবোৰ বহীত লিখি ৰাখিবা। এতিয়া ইয়াত চোৱা সংস্কৃত ভাষাত উপসৰ্গ 20টা। গতিকে সংস্কৃত ভাষাত উপসৰ্গ কেইটা 20টা। সেইবোৰ কি কি? প্ৰ, পৰা, অপ, সম, নি, অব, অনু, নিৰ, দূৰ, বি, অধি, হু, উত, পৰি, প্ৰতি, অভি, অতি, অপি, উপ আৰু আ। গতিকে এই 20টা অব্যয় শব্দ ধাতু বা কৃদন্ত পদৰ লগত যুক্ত হ'লে তাক কি বুলি কোৱা হয়? উপসৰ্গ বুলি কোৱা হয়। এতিয়া তোমালোকে নিশ্চয় বুজিলা। এই 20টা অব্যয় যেতিয়া ধাতু, এতিয়া ধাতু মানেতো আমি জানোৱেই ক্ৰিয়াৰ মূল অংশকে ধাতু বুলি কোৱা হয় বা কৃদন্ত পদটো মই প্ৰত্যয় তোমালোকক ভালদৰে বুজাই দিছোঁ। কৃত প্ৰত্যয়ৰ দ্বাৰা সৃষ্টি হোৱা নতুন শব্দকেই কৃদন্ত পদ বুলি কোৱা হয়। গতিকে সেইটো তোমাক মই কৈছিলোঁ তোমালোকক। গতিকে ধাতু বা কৃদন্ত পদৰ লগত যুক্ত হ'লে কি বুলি কোৱা হয়? সিহঁতক উপসৰ্গ বুলি কোৱা হয়। এতিয়া সংস্কৃত ভাষাৰ উপসৰ্গ 20টাৰ সংযোগত অসমীয়া ভাষাত অনেক শব্দ সৃষ্টি হৈছে। অৰ্থাৎ আমি সচৰাচৰ ব্যৱহাৰ কৰি থকা বহুতো শব্দ সংস্কৃত ভাষাৰ উপসৰ্গ 20টাৰ সংযোগত সৃষ্টি হৈছে। গতিকে উপসৰ্গযুক্ত হৈ গঠন হোৱা পদবোৰ বিশেষ্য বা বিশেষণ পদ হয়। এতিয়া ইয়াত চোৱা উপসৰ্গ যুগত মূল শব্দৰ অৰ্থ উপসৰ্গৰ যুগত মূল শব্দৰ অৰ্থ সচৰাচৰ পৰিৱৰ্তন হোৱাৰ লগতে বানানো সলনি হোৱা পৰিলক্ষিত হয়। এতিয়া উপসৰ্গ যেতিয়াই যোগ হয় তেতিয়া সেই মূল শব্দটোৰ অৰ্থ পৰিৱৰ্তন হৈয়ে লগতে তাত থকা বানানো পৰিৱৰ্তন হোৱা দেখা যায়। এতিয়া তোমালোকে ইয়াত চোৱা প্ৰনাম, ইয়াত আছে প্ৰ, এইফালে আছে নাম। গতিকে প্ৰনাম, কিন্তু ইয়াত কি হৈছে? এইটো দন্তীয় নত, ইয়াত থকা দন্তীয় নটো ইয়াত মূৰ্ধন্য নলে পৰিৱৰ্তন হৈছে। ঠিক তেনেদৰে সম যোগ গীত, গতিকে সংগীত। গতিকে ইয়াত তোমালোকে দেখা পাইছাই মূল শব্দৰ লগতে কি হৈছে? বানানো পৰিৱৰ্তন হৈছে। এতিয়া তোমালোকে এইটো বহীত লিখি ৰাখিবা। এইটো পৰীক্ষাৰ কাৰণে অতি ইম্পৰ্টেণ্ট। উপসৰ্গযুক্ত শব্দ কিছুমান তালিকা তলত দিয়া হৈছে। এতিয়া উপসৰ্গযুক্ত হৈ সৃষ্টি হোৱা শব্দ এইটো পৰীক্ষাত আহিব। গতিকে প্ৰতিটো ইয়াত থকা শব্দই তোমালোকে ভালদৰে মন দি পঢ়ি যাবা। মই প্ৰতিটো উদাহৰণে কৈ নাযাওঁ, তোমালোকে কিন্তু প্ৰতিটো উদাহৰণে বহীত লিখি ৰাখিবা। এইটো পৰা কি শব্দ সৃষ্টি হ'ব পাৰে? প্ৰখ্যাত, প্ৰকৃতি, প্ৰকাশ, প্ৰচুৰ, প্ৰণয়, প্ৰকাল, প্ৰস্তাৱ, প্ৰহাৰ, প্ৰৱৰ্তক, প্ৰলোভন। গতিকে এইবোৰ হৈছে উপসৰ্গৰ পৰা সৃষ্টি হোৱা শব্দ। গতিকে তোমালোকে এইবোৰ ভালদৰে চাবা, পৰীক্ষাত আহিব পাৰে। প্ৰবাহত কি উপসৰ্গ যোগ হৈছে? তেতিয়াহ'লে তোমালোকে লিখিব লাগিব উপসৰ্গ সৃষ্টি হৈছে। এতিয়া 2 নম্বৰটো চোৱা পৰামৰ্শ, পৰাগ, পৰাস্ত, পৰাজয়, পৰানয়, পৰাশ্ৰয়, পৰাজিত, পৰাধীন। এইবোৰ হৈছে উপসৰ্গৰ পৰা সৃষ্টি হোৱা শব্দ। গতিকে তোমালোকে ভালদৰে চাই যাবা। তাৰপিছত 3 নম্বৰটো চোৱা এইটো চোৱা অপচয়, অপদাৰ্থ, অপপ্ৰচাৰ, অপব্যয়, অপমান। এইবোৰ হৈছে উপসৰ্গৰ পৰা সৃষ্টি হোৱা শব্দ। 4 নম্বৰটো সমতা, সমগ্ৰ, সমন্বয়, সমাধি, সমানুপাত, সংগীত, সম্পদ, সম্পত্তি, সন্মিলন আদি কি হৈছে? এই উপসৰ্গৰ পৰা সৃষ্টি হোৱা শব্দ। তাৰপিছত নিকট, নীৰৱ, নিখিল, নিতুৰ, নিথৰ, নিধন আদি হৈছে উপসৰ্গটোৰ পৰা সৃষ্টি হোৱা শব্দ। গতিকে পৰীক্ষাত আহিব পাৰে যিকোনো এটা। নিগমত কি উপসৰ্গ যোগ হৈছে? তেতিয়াহ'লে তোমালোকে লিখিব লাগিব উপসৰ্গ। ঠিক তেনেদৰে সমাধানত কি উপসৰ্গ যোগ হৈছে? সম উপসৰ্গ যোগ হৈছে। তাৰপিছত চোৱা অৱকাশ, অৱগত, অৱচেতন, অবিচ্ছিন্ন, অৱধান, অৱৰোপ, অৱক্ষেপণ আদি। গতিকে উপসৰ্গৰ পৰা সৃষ্টি হোৱা
শব্দসমূহ এইবোৰ। গতিকে তোমালোকে ভালদৰে লিখি ৰাখিবা আৰু যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। তাৰপিছত অনুকৰণ, অনুগত, অনুগ্ৰহ, অনুপাত, অনুমোদন, অনুষ্ঠান, অনুবাদ, অনুভৱ, অনুমতি এইবোৰ হৈছে অনু উপসৰ্গৰ পৰা সৃষ্টি হোৱা শব্দ। গতিকে এই সৃষ্টি হোৱা উপসৰ্গৰ পৰা সৃষ্টি হোৱা প্ৰতিটো শব্দ তোমালোকে কিন্তু ভালদৰে চাই যাবা। তোমালোকৰ পৰীক্ষাত আহিব পাৰে নিৰন্তৰ, কোনটো নিৰন্তৰত কি উপসৰ্গ যোগ হৈছে, তেতিয়াহ'লে লিখিব লাগিব নিৰপেক্ষ, নিৰাপদ, নিৰ্বাচন, নিৰ্বাণ, নিৰ্মম, নিৰ্মাণ, নিৰ্যাতন এইবোৰ হৈছে উপসৰ্গৰ অন্তৰ্গত। 9 নম্বৰটো দুৰন্ত, দুৰাশয়, দুৰ্নাম, দুৰ্নীতি, দুৰ্বাসনা, দুৰ্লভ, দুৰ্ব্যৱহাৰ আদি। বিকাশ, বিকৃত, বিকল্প, বিজয়, বিদায়, বিতৰ্ক, বিনোদন, বিবাহ, বিমৰ্ষ ইত্যাদি। তাৰপিছত 11 নম্বৰটো হৈছে অধিকাৰ, অধিগ্ৰহণ, অধিবাসী, অধিকৰণ, অধিবিদ্যা, অধিৱেশন আদি। 12 নম্বৰটো হৈছে সুকলম, সুকুমাৰ, সুগম, সুচল, সুদিন, সুদক্ষ এই শব্দবোৰ আমি সচৰাচৰ ব্যৱহাৰ কৰিয়ে থাকোঁ। গতিকে তোমালোকে এইবোৰ ভালদৰে এবাৰ পঢ়ি গ'লেই গম পাবা কোনটোত কি উপসৰ্গ যোগ হৈছে। ঠিক তেনেদৰে উৎকট, উৎকৃষ্ট, উৎকষ্ট, উৎখাত, উৎপত্তি, উৎপাদন এইবোৰ হৈছে উপসৰ্গৰ পৰা সৃষ্টি হোৱা শব্দ। গতিকে তোমালোকে নিশ্চয় গম পাইছা এইবোৰ আমি সচৰাচৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিয়ে থাকোঁ। গতিকে তোমালোকে ভালদৰে চাই যাবা। পৰিচয়, পৰিণাম, পৰিভাষা, পৰিপাক, পৰিৱৰ্তন, পৰিয়াল, পৰিমণ্ডল, ঠিক তেনেদৰে প্ৰতিকাৰ, প্ৰতিপদ, প্ৰতিদিন, প্ৰতিষ্ঠা, প্ৰতীতি এইবোৰ হৈছে প্ৰতি উপসৰ্গৰ পৰা সৃষ্টি হোৱা শব্দ। অভিচাৰ, অভিধান, অভিনেতা, অভিষেক, অভিযাত্ৰী, অভিমত এইবোৰ হৈছে উপসৰ্গৰ পৰা সৃষ্টি হোৱা শব্দ। অতিৰ পৰা অতিথি, অতিভক্তি, অতিৰিক্ত, অতিষ্ঠ, অতিবৃত্তি এইবোৰ। আৰু ইয়াৰ উপৰিও যদি তোমালোকে কিবা শব্দ পোৱা তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা, তেতিয়া ভাল লাগিব। তাৰপিছত অপিচ, অপিনিহিত, অপিধান, অপিনিধান আদি। আৰু দুটা আছে উপকাৰ, উপজাত, উপত্যকা, উপনয়ন, উপনিষদ, উপপাদ্য, উপহাৰ, উপভাষা এইবোৰ। তাৰপিছত আকাৰ, আকাশ, আখল, আগমন, আচল, আধাৰ, আভাস, আৰিয়া, আৰোহণ আদি। গতিকে ইয়াৰ পৰা পৰীক্ষাত আহিব পাৰে। গতিকে তোমালোকে এইবোৰ ভালদৰে পঢ়ি যাবা আৰু এতিয়াই ভালদৰে বহীত লিখি ৰাখিবা যাতে পৰীক্ষাত ভালদৰে কৰিব পাৰা। এইটো চোৱা, এতিয়া সংস্কৃত ভাষাৰ এই উপসৰ্গসমূহৰ উপৰিও অসমীয়া ভাষাত প্ৰয়োগ হোৱা আন উপসৰ্গ হৈছে আও। গতিকে অসমীয়া ভাষাত প্ৰয়োগ হোৱা উপসৰ্গ এটা হৈছে কি আও বাটে নাযাবা, ঘৰখনৰ কাঠবোৰ আও কাঠি, ল'ৰাটো আও মৰণে মৰিল। এই আও বাটে থকা আও কাঠিত থকা আওটো, আওহেলাত থকা আও এইবোৰ হৈছে অসমীয়া ভাষাত ব্যৱহাৰ হোৱা। তোমালোকে যদি ভিডিঅ'টো চাই উপকৃত হৈছোঁ বুলি ভাবিছা তেতিয়াহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু যদি মোৰ চেনেলটোত প্ৰথম আহিছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল বাটনটো ক্লিক কৰি ৰাখিবা। আৰু পিছৰ ভিডিঅ'টোত আমি আলোচনা কৰিম এটা নতুন বিষয়। গতিকে তোমালোকে ছাবস্ক্ৰাইব কৰি বেল বাটনটো ক্লিক কৰি থ'লেই মোৰ পিছৰ ভিডিঅ'সমূহ পাই থাকিবা।